মৰ্নিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি হৈছে বিহুৰ দিন আৰু সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ সকলোৰে দিনটো ভালে কুশলে যাব। আৰু ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু বতৰটো চাওক, বৰষুণ পৰি আছে। আজি বিহুৰ দিনাই বৰষুণটো পৰিবলৈ পালে, এতিয়া কি হ'ব কি নহয় পিছতহে গম পোৱা যাব। আৰু এতিয়া পাকঘৰলৈ আহিলোঁ আৰু এয়া দেখিছে, এয়া কুজিয়া বনাই থৈছোঁ। যোৱা ৰাতি যিহেতু 11:30 প্ৰায় 12টাই বাজি গ'লগৈ, সেইটো টাইমত বনোৱা হৈছিলে। আৰু এইখিনি ছেপাৰেটকৈ থোৱা হৈছে কাৰণ এতিয়া গা পা নোধোৱাকৈ এইবিলাক বস্তু চোৱা নহ'ব। এইটোত খালি কেইটামান থৈ দিয়া হৈছিলে, যোনটো এতিয়া মানে যদি চাহ তাহ কাৰোবাৰ খাবলৈ মন আছে তেতিয়া এইটোৰ পৰা লৈ খাব পাৰিব। কিন্তু এইখিনি বস্তু এতিয়া চোৱা নহয় কাৰণ গা পা ধুই কৰিহে চবেই কৰিব পাৰিব। এইখিনি ৰাতিয়ে বক্স উলিয়াই থৈছিলোঁ সোমোৱাবৰ কাৰণে, কিন্তু গৰম হৈ আছিলে কাৰণে সেইটো সোমোৱাব পৰা নগ'ল। চ' এতিয়া গা পা ধুই কৰি এইবিলাক চব ঠিক ঠাক কৰি মেলি তাৰপিছত এইখিনি ঠিক কৰা হ'ব। কৰিলা নিৰ্ভয় পায় ৰাতি এতিয়া বনাম কেক বনাই হৈ গ'ল, আইচিং কৰিব লাগে। মোৰ লগৰ এটা বাৰ্থডে আছিলে। বিহু বুলি ভণ্টিয়ে ৰিহা আৰু মুগা মেখেলা পিন্ধি ফটোশ্বুট কৰিবলৈ ৰেডি হৈছে। ঘৰতে আৰু ঘৰতে ওলাব, ফটো উঠিব। আৰু কেমেৰামেন কোন হ'ব? মায়ে। কেমেৰামেন হ'ব মায়ে। তইটোতো উঠাই নিদিয় আৰু। একদম ফাইনেল লুকটো আপোনালোকক অলপ দেৰি পাছত দেখাম। প্ৰসাদ বিলাই আছে, এফালে লৈ ৰেডি হৈ আছে। সেইখিনি দি থৈ আগৈ। এইটো তৰবুজহে ভাল ন ইটোতকে? এইটোৱে আছলি হেৰিটো আচলতে, সিটো মানে মাইনীও প্ৰসাদ খাবলৈ বহিছে। দি আছ নে তৰবুজ কিকণ? মাইনী এইটো এয়া হৈছে তাই ফাইনেল লুক। অকণ আঁতৰলৈ যা, এইখিনিলৈ যা, চাই লওক কেনেকুৱা লাগিছে। আৰু এইটো আহি মোৰ ওচৰ পাইছেহি। সেইদিনাখন টেক কৰিলো, দুখন ফটো নে কেইখনহে হ'ল ন চুনুতা? অঁ নগ'ল নামে দুখন হৈছে। এই বহুতে মানুহে যে কৰিবলৈ দিয়ে আমাৰ তাইৰ ফটোবিলাক, এই আপোনাৰ ছোৱালী ইমান ভাল লাগে ফটোবিলাক, আমাক টেক কৰিবচোন। এই কেনেকৈ তুমি ভিডিঅ' কৰিছে কেনেকৈ পচৰাই মাতিছোঁ দেই, কৈ দিওঁ কেনেকৈ পচৰাই মাতিছোঁ তাকো উঠাইছোঁ বাৰু। পথাৰে মানিমুনি ধুনীয়া ধুনীয়া আছে ন? কাইলৈ চাটনিকে বনাব লাগিব। ঐ তোক পোক কোনফালে কি বস্তু ওলাই গৈছে গমেই নাপায় বুলিয়ে। এয়া পথাৰত লৈ আহিছে যাব যাবানে? দিনটো একে মন চন মৰা কান্দি পেলাইছে আজি, আহিবলৈ নাপায়। ইমান পাগলটো গৈছে নিজে, মইতো পঠোৱা নাই ন। বিহু পোৱাই নাই। মই বিচাৰিলোঁ মানিমুনি জুম
বাঁহৰ আগ এতিয়া লাগেই এইবিলাক বান্দৰে খায় বাঁহৰ সেইটো মায়ে এবাৰ ঘূৰি দিয়া বাঁহৰ আগটো মায়ে দাঁতত লগায় ঠাণ্ডা লাগে এয়া আমাৰ মোবাইল ষ্টাইল হাবি এয়া মোবাইল ব্যস্ত একদম স্পেচ ক্লিন কৰি ধৰণে খাবলৈ ঐ বা বাও বাই 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 কোলা কোলা গুটি এইটোতো কোলা বাই বাই হাই মাহী ভাগিন আহিলোগৈ পাচলি লৈ 100 এবিধটো নহয় কিন্তু তাতকৈ কম হ'ব 40 বিধ মানটো হ'বই চাগে এতিয়া চাই লওঁ কি কি আহিছিল বাঁহৰ কুঁহপাত 3টাহে আনিছোঁ হ'ব কচু ঢেকীয়া মৌলিয়া খুতুৰা আকৌ পুদিনা বঙালী মেমেধু মধুআমৰ আগপাত তাৰপিছত সজিনা কুমলীয়া পাত সেয়া এই পথাৰৰ পৰা তাৰপিছত মচন্দৰী এইটো খুতুৰাই হ'বলা ডাঙৰটো যে তাৰপিছত এইটো হৈছে ৰঙালাও নাই ৰঙালাও আগ সৰু মানিমুনি তাৰপিছত মাটিকাদৈ বৰ মানিমুনি এইটো মধুসোলেং হ'বলা মধুসোলেং আকৌ কলমৌ পাতৰপৰা এইটো বেয়া ভাল আছে সেয়া কলমৌ তাৰপিছত বিলম্বী হা চাঙৈ টেঙা আছে এই 3টা হেৰি পাতটো যে চাঙৈ টেঙা আৰু কি ল'লোঁ আমকলি আমৰ সেই পাতটো নল'লোঁ আৰু ক'তনো সেইপৰা ভাল নালাগিব খাই আৰু কি আছে চাব লাগিব ইয়াৰ মাজতে সোমাই পিছত এদিন যাব লাগিব মানিমুনি আনিবলৈ সৰু মানিমুনিটো পাচলি ঠিক ঠাক কৰি লৈ অকণ সোনকালে ভাত চাত বনাই দিয়া হ'ল এয়া যিহেতু প্ৰসাদ দিয়া হয় তাৰে এয়া মগু বুট চুট দি এয়া বৰ বনোৱা হ'ল শাক যে আনিছিলোঁ এইকণেই হ'লগৈ আৰু দুপৰীয়া সেয়া লুচি আৰু ৰাজমাহ বনোৱা হৈছিলে ৰাজমাহ অকণমান আছে তাতে ভেন্দি ভাজি অকণমান এয়া ভণ্টি আৰু মোৰ কাৰণে মাংস অকণমান তাৰপিছত এয়া আছে দালি আৰু এয়া হৈছে ভাত
চ' আজি বিহু বুলি আপোনালোকে কি কি কৰিলে সেইটো মোক কমেণ্টত জনাব আৰু বহুতে কৈছে যে আজিৰ দিনটোত শাক খোৱা নহয় কিহৰ কাৰণে খোৱা নহয় সেইটো জনাবচোন ময়ো নেজানো আৰু আজিৰ পৰাই ৰোজাও আৰম্ভ হৈছে চ' যোন মুছলিমসকল আছে তেওঁলোকৰ কাৰণে হেপী ঈদ আৰু আশা কৰিছোঁ এইটো ভিডিঅ' চাই আপোনালোকে ভাল পাব চ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ আহোঁ বাই বাই